আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আশা করি আপনালোকে ভালো আছে। অজুর বিবরণ। তো অজুর ফরজ চারিটা। অজুর ফরজ মোট চারিটা। 1 নম্বরে গোটেই মুখমণ্ডল ধোয়া, অর্থাৎ কপালৰ ওপৰৰ এইটো চুলি আৰম্ভ হোৱাৰ ঠাই, এইটো আর কি চুলি আৰম্ভ হোৱাৰ ঠাইৰ পৰা থুতুৰি, এই থুতুৰি এইটো কয়, থুতুৰিৰ তললৈকে আৰু এখন কাণৰ লতিৰ পৰা আনখন কাণৰ আনফালৰ কাণৰ লতিলৈকে সম্পূৰ্ণৰূপে ধোৱা, অৰ্থাৎ এই মুখমণ্ডলটো পৰিপূৰ্ণ ধোৱা অজুৰ ভিতৰত। তো এই যে যিটো কাণৰ এইখিনি যে জাগা আছে, এই জাগাখিনিও ধোৱা অজুৰ ভিতৰত ফৰজ। এই হুঠৰ যে আছে আপোনাৰ এই বাহিৰৰ যিটো অংশ, এইখিনিও ধোৱা অজুৰ ভিতৰত ফৰজ। চকু মোজাৰ পিছত বাহিৰত যিখিনি আছে এইখিনিও অজুৰ ভিতৰত ধোৱা ফৰজ। 2 নম্বৰে দুয়োখন হাতৰ কিলাগুটিলৈকে ধোৱা, দুয়োখন হাতৰ কিলাগুটিলৈকে ধোৱা। এই ইয়াৰ পৰা কিলাগুটিৰ 4 আঙ্গুল ওপৰৰ পৰা এইখিনি অজুৰ ভিতৰত এইটো ফৰজ আৰু ফৰজ। তো হাতৰ কিলাগুটিলৈকে ধোৱা। মূৰৰ 1/4 অংশ 4 ভাগৰ এভাগ, 1/4 অংশ মানে 4 ভাগৰ এভাগ আৰু দাড়ি মোচাহ কৰা, অৰ্থাৎ দুয়োখন ভিজা হাতেৰে চুলিৰ ওপৰেদি মুচি লোৱা, মোচাহ কৰা। 3 নম্বৰ মানে মোচাহ কৰা, মূৰৰ 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ মোচাহ কৰা অজুৰ ভিতৰত ফৰজ। আৰু সম্পূৰ্ণ মূৰটো মোচাহ কৰাটো হল সুন্নত, আৰু মূৰটোৰ 4 ভাগৰ এভাগ মোচাহ কৰাটো হল কি ফৰজ। আমি ফৰজৰ আলোচনা কৰি আছো। অজুৰ ফৰজ 4টা, তিনিটা গল। 4 নম্বৰ দুয়োখন ভৰিৰ সৰু গাঁঠিলৈকে ধোৱা, ভৰি যে আছে ভৰিৰ সৰু গাঁঠি 4 আঙ্গুল ওপৰৰ পৰা দুয়োখন ভৰি অজুৰ ভিতৰত ধোৱা কি ফৰজ। আর ফরজটো হল আপনার এবার ধুব লাগে, ফরজ হল এবার ধোয়াটো কি ফরজ, ফরজ আদায় হয়ে গল। কিন্তু 3বার ধোয়াটো হল সুন্নত। আমি যেটো অজু করু সম্পূর্ণ ফরজ সুন্নত ওয়াজিব মুস্তাহাব গোটেইখিনি আমল কৰি পেলাই আমি সম্পূৰ্ণ অজুটো কৰো। এইকাৰণে সূরা মাইদা, এই অজুর যেটো 4টা ফরজ আছে এইটো কোরআনৰ পৰা সাবিত আছে। সূরা মাইদা। বিদ্রোহ, অজুর ফরজৰ পৰা যদি এটা ফরজ বাদ পৰে তেন্তে অজু নহয়। এই অজুর ফরজৰ পৰা যদি এটা ফরজ যদি বাদ পৰে, যদি কোনোবাই মোচাহ নকৰে তেনেহলে অজু নহব। ভৰি যদি নধুৱে তেনেহলে অজু নহব। এই কাৰণে আমি অজুৰ 4টা ফরজ মনত ৰাখিম সদায় ইনশাআল্লাহ।